মোৰ মিনতি তৰা হয় যদি তোমাৰ আকাশ চুব মোৰ এই গান যদি সুৰু হয় মোৰ এই গান যদি সুৰু হয় তোমাৰ বনত ৰব পুতুকনৰ দেউতাক চাহ খাব নি বাৰু? দে আন খাই দিম এবাতি পিছে চেনি দিওঁ নে নিদিওঁ বাৰু ন? আপোনাৰ আকৌ সেই ডায়েবেটিছ আছে নহয়। আন কেঁহা চাপনি আন দেউতা মোবাইলটোকে দিয়াচোন, অলপ ইউটিউবটোকে চাওঁ। এই কিনো মোবাইল চাবি নেট চেট নাই, শেষ হৈ থাকিলে। কালি ৰাতিটো হলে মোবাইলটো ডাটা অন কৰি পিনে থৈ দিলি আৰু আজি চাইছো 1 GB খতম। একো নহয় দিয়াচোন, মই গেম এটাকে খেলো। নেলাগে শুনটো, তই মোবাইলটো গেম খেলি পিনে তই মোবাইলটো এনেই বৰবাদ কৰিব নালাগে। মই ফোন কৰিবলৈ হলে কেতিয়াবা ফোনটো নাযায়, নেটৱৰ্ক ডাউন বুলি কৈ দিয়ে, আৰু তই হলে গেম চেম খেলি পিনে মোবাইলটো হলে আৰু বৰবাদ কৰি নিদিবি আৰু দেই। তই গেম খেলিবও নালাগে, তই মোবাইলো ল'ব নালাগে। একো নহয়, কিনো অলপহে সুধিছিলো আৰু। এতিয়া বৰষুণ চৰষুণ দিছে, ইমান ঠাণ্ডা বতৰ, নহলে কি কৰিম, কাৰেণ্টটো গ'লগৈ দেখোন। আপুনিনো কেনে ল'ৰাটোক এনে দুখ দি আছে বাৰু? বেচাৰটোৱে অলপ দেৰি কাৰণে খুজিছেহে মোবাইলটো, তাকো আজি কাৰেণ্টটো নাই, সেইকাৰণেহে খুজিছে কিবা। দি দিয়ক অলপ দেৰি কাৰণে। আমাৰ দিনত হলে আমি মোবাইল চোবাইল সেইটো কিনো বস্তু আমি গমেই পোৱা নাছিলো। আমি বৰষুণ ৰ'দ একো চিন্তাই কৰিব নাই, ডাইৰেক্ট আমি ফুটবল ক্ৰিকেট খেলিব যাওঁগৈ। একো খেলিব নাপালে আমি নলাত হলে লুকাই থাকো এনেই। তাকে বুলি ল'ৰাটোৱে এতিয়া কি নলাত লুকাই থাকিব নি বাৰু? হ'ব দে, ল অলপ দেৰি চাহ বাৰু। থেংক ইউ দাদা। হেৰি কথা এটা মনত পৰিলে আজি এনেও বতৰটো ঠাণ্ডা কৰি আছে, সেইকাৰণে ভাবিছো মেগী চেলেঞ্জ এটা কৰি মেলি ইউটিউবত ভিডিঅ'টো আপলোড দি দিওঁ নি বুলি ভাবিছো। আমাৰ এখেতে মেগী চেলেঞ্জে কৰে আকৌ দেই, বেলেগ আৰু। মা পাৰি তেন্তে বজেন আৰু এফালে তীখৰ এটাকো মাতি দিওঁ দেই, গোটেইকেইটাকে। ৰামুকন, তীখৰ, বজেন সিহঁতকো মাতি দিওঁ দেই, একেলগে চেলেঞ্জ কৰিম, তুমি মই গোটেইকেইটা দেই। ঠিক আছে ৰ, তেন্তে মই দোকানৰ পৰা মেগী লৈ আনোগৈ, তাৰপিছত আৰু গোটেইকেইটাই বনাই মেলি চেলেঞ্জ কৰিম দেই। মই কি আকৌ কেমেৰাত হৈ থাকিম নেকি? তো কেমেৰা ধৰি থাকিব লাগিব তো, নহলে কোনে কেমেৰা কৰিব? হ'ব দে, কিন্তু মোক অলপ খাব দিবি আৰু দেই মেগী। খাব আকৌ। হ'ব যোৱা, চাহটো পৰা বনাই না আকৌ সোনকালে। গৈছো। জানৈ ফুলবাৰী পাতিলোং, জানৈ জেউৰা ভেটিলোং। মা মই খাম চাহ পানী, মোৰ কাৰণে এবাতি লৈ আনিবা। ঠিক আছে। संडे से आते हैं हमें तड़पाते हैं, ये घर कब आओगे, ये घर कब आओगे, ना 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 ना। ভোলা দা মেগী দিয়ক বাৰু 100 পেকেট মান। অকল 100 পেকেট, 10 পেকেট লৈ যোৱা। মায়ে পইচা বেছিকৈ দি পঠিয়া নাই নহয় ভোলা দা। সেইটো কথা নি? ৰ'বা মই এতিয়াই দিছোঁ দেই মেগী। দিয়ক। মৰম জানাই, এইটো লোৱা 100 পেকেট মেগী। তেন্তে ভোলা দা মই যাওঁ দেই। ঠিক আছে, আকৌ আহিবা দেই। আপোনাৰ দোকানলৈ দেখোন মই আহিয়ে থাকোঁ। ঠিক আছে। পুৱা ৰ'দালি চেঁচা বতাহ জাকে, দৰদি নিয়ৰৰ হামৰাৰে। ৰামুকন কোন বাৰু? মই পুতুকন পুতুকন বা একদম ৰাতিপুৱাতে পালোহি যে। মানে মায়ে আজি দিনটো অলপ ঠাণ্ডা হৈ আছে যে, সেইটো কাৰণে ইউটিউবত মেগী চেলেঞ্জ কৰিবলৈ ভিডিঅ' এটা বনাম বুলি ভাবিছিলে আকৌ। সেইকাৰণে তহঁতক লগ ধৰিছিলোঁ মেগী চেলেঞ্জটো বনাওঁ নেকি বুলি সেইটো কথা ঠিক আছে যাম বাৰু। মায়ে ভিডিঅ'টো কেতিয়া বনাম ভাবিছে ন? মেগী আনিলোৱে নহয়, এতিয়া দোকানৰ পৰা আনি মেলি ডাইৰেক্ট মাক দিমগৈ আৰু মায়ে লগালগ মেগী বনাবই আৰু তাৰপিছত ভিডিঅ' চেলেঞ্জ কৰিম আৰু ডাইৰেক্ট। ঠিক আছে মই যাম বাৰু তেনেহ'লে দেই মেগী চেলেঞ্জ কৰিবলৈ। শুন আমাৰ এই বজেনহঁতকো মাতি দিবিচোন, গোটেইকেইটা একেলগে চেলেঞ্জ কৰিলে মনটো ভাল লাগিব, একেলগে ফূৰ্তি কৰা হ'ব। ঠিক আছে মই কৈ দিম বাৰু তাক। নবৌ গামোচা বব জানানে, নবৌ ৰুমাল চিলাই জানানে, নানা 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 না। ৰামুকন কি কৰিছ বাৰু?
সেইটো চা পুতুকন, তই বজেন বুলি কওঁতে সি পালেহি দেখিছ? কি পাতি আছ মোৰ কথা? এ পুতুকন তই কৈ দেচোন ইয়াক। হেৰি ক বজেন, মানে আমাৰ মায়ে আজি মেগী বনাম বুলি ভাবিছিলে আৰু মানে ইউটিউবত মানে খোৱা ভিডিঅ' মানে ইউটিউবত দিম বুলি কৈছিলে, সেইটো কাৰণে ভাবিলোঁ তহঁতক মাতিয়ে দিম বুলি ক। তোক লগ পালোঁ, ভালেই হ'ল দে। তেনেহ'লে আহিবি দেই অলপ দেৰি পিছতে। মই এতিয়া দোকানৰ পৰা মেগী লৈ গৈছোঁ, মায়ে মেগীখিনি বনাব আৰু লগালগ আৰু খোৱা কৰি যাম আৰু ডাইৰেক্ট ভিডিঅ' বনাই যাম আৰু ডাইৰেক্ট দেই। তহঁতি আহিবি দেই অলপ পিছতে। ইণ্টাৰেষ্টিং দেখোন, তেনেহ'লে যাম বাৰু, যাম। ৰামুকনৰ লগতে ময়ো যাম বাৰু দেই। আহিবি আহিবি। যাম দে। হ'ব দে তেনেহ'লে ৰামুকন আৰু বজেন, তেন্তে মই গৈ থাকোঁ দে, তহঁতি আহিবি। ঠিক আছে। কাষত কলচী ৰাধে ঐ নদীৰে ঘাটলৈ মোৰে নুভুতীয়া নাদ লাজ লয়েব। মা মেগী আনিলি? এইটো লোৱা। কি হ'ল মেগী কি একেবাৰে দোকানৰ পৰা একদম বনাই মেলি আনিলি নেকি? নহয় এই ৰামুকন আৰু বজেন তাক মাতি দিলোঁগৈ একেবাৰতে যাওঁতে। সেইটো কথা। তেনেহ'লে মই মেগীখিনি সোনকালে বনাওঁ আৰু সিহঁতি অহা আগে দেই। যোৱা। মায়ে মেগীখিনি বনোৱালৈকে মই বাকী কাঁহী বাতিখিনি যা যোগাৰ কৰি দিমগৈ, সুবিধা হ'ব মাৰ কাৰণে। আজি কৈছোঁ নহয়, একদম মেগী একদম পেট ভৰি যোৱাকৈ দবাই খাম, এখন 2খন হাতে খাম। ৰাম কৃষ্ণ পানী তুলিবলৈ, ৰাম কৃষ্ণ ওলাইছে আয়তি, হৰি মূৰৈ হাততে কলচি লৈ। পুতুকন আমি আহিলোং দেই। পিছফাললৈ গৈছো। তেন্তে বল বজেন, আমি পিছফাললৈকে যাওঁ দেই। বল। বেলেগ দেখোন, চা বজেন, একদম এগাল মেগী, অকল মেগী মানে ন পুতুকন, বেলেগ আৰু। তোৰ মেগী চেলেঞ্জ মানে কি আৰু, একদম এগাল মেগী আৰু খাবহে লাগে আৰু, সেইটোৱে আৰু মেগী চেলেঞ্জ নহয় জানো পুতুকন? সেইটোৱে যোনে সোনকালে খাই শেষ কৰিব পাৰে সিয়ে জিকিব চেলেঞ্জটো, সেইটোৱে আৰু মেগী চেলেঞ্জ। নমস্কাৰ, আমাৰ এটা নতুন ভিডিঅ'লৈ তোমালোকক স্বাগতম জনাইছোঁ। আমাৰ আজি এই ফুড চেলেঞ্জ ব্লগটোলৈ। তেন্তে পুতুকন তই আৰম্ভ কৰি যা। কোৱা তেন্তে খবৰ খাতি কেনেকুৱা আৰু আজি কেনেকুৱা লাগিছে? ভালে লাগিছে, আজি মেগী খাব পাম আৰু দেই এগালকে। তেন্তে কোৱাচোন আজি বজেনৰ কেনেকুৱা লাগিছে, আজিৰ দিনটো কেনেকুৱা আৰু আজি ফুড চেলেঞ্জ কৰি পিনে কেনেকুৱা অনুভৱ হৈছে তোমাৰ? বতা বঢ়িয়া, মুঠে আজি একদম ডকচি খাম আৰু দেই মেগী, একদম ঢেৰ খাম মেগী। ইয়াৰ পিছত আহিছোঁ আমি ৰামুকনৰ ওচৰলৈ। তেন্তে কোৱাচোন ৰামুকন, আজি ইয়ালৈ আহি পিনে কেনেকুৱা লাগিছে আৰু আজি কেনেধৰণে তুমি খাম বুলি ভাবিছা মেগীখিনি, কৈ যোৱাচোন এবাৰ চব। বতা কি ক'ব, একদম আজি মেগী একদম পুৰা খাৰাপ একদম ঢেৰ খাই দিম মেগী, একদম বঢ়িয়াকৈ খাম আৰু দেই, একদম পেট ভৰি যোৱাকৈ খাম আৰু। তাৰপিছত আৰু 2-3 দিনমানলৈকে নোখোৱাকৈ থাকিম আৰু ভাত চাত, সেনেকৈ খাম, একদম ডকচি খাম আজি দেই। সেইটোৱে আৰু আজি ভাল লাগিছে দিনটো, বতৰটো অলপ ঠাণ্ডা কৰি আছে, সেইকাৰণে মেগী চেলেঞ্জটো কৰিও ভাল লাগিব। বোলো পুতুকন ৰামুকন গোটেইকেইটা আহিলে নি বাৰু ন? মা আহিলে গোটেইকেইটা আহিলে। আহিলি না তহঁতি? বমা আহিলোঁ। সেই নহয়, আপুনি তেন্তে ভিডিঅ'টো কৰি যাওক, আমি ভিডিঅ'টো বনাওঁ এতিয়া সোনকালে। মোৰ একদম জিভা পানী পৰি আছে আকৌ দেই, একদম খাওঁ কৰি আছোঁ আকৌ দেই। মই ভিডিঅ' বনাই আছোঁ নহয়, তহঁতি ভিডিঅ'টো কৰি যাওঁ। ঠিক আছে তেনেহ'লে। তেন্তে নমস্কাৰ বন্ধুসকল, আমাৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ তোমালোকক আমাৰ এই মেগী চেলেঞ্জলৈ। তেন্তে ব'লা আমি মেগী খাবলৈ ষ্টাৰ্ট দিওঁ। তেন্তে ষ্টাৰ্ট। ৰামুকন বজেন পুতুকন তহঁতি খাবলৈ ষ্টাৰ্ট দি দে আৰু। মা খাইছোঁ। বাবা ঠিক আছে। বন্ধুসকল, তোমালোকেনো কি এনেকে থৰ লাগি পিনে চাই চাওঁ, ইহঁতি খাইহে আছে, তোমালোকে চাই থাকিবলৈ ইহঁতৰ দেখোন মুখহে লাগিব এনেকে। নেপায় নহয় এনেকে চাই থাকিবলৈ। ধেত সঁচাকে তোমালোকে এনেকুৱা বুলি ভবা নাছিলো দেই। অকল সিহঁতি খাই আছে, মেগীখিনি খাই আছে ধুনীয়াকে, একদম টেষ্টি লগাই পিনে, আৰু তোমালোকে হ'লে চাইহে আছা আকৌ ন? তোমালোকে যোৱা পাকঘৰত ধুনীয়াকে মেগী আনি পিনে বনোৱাগে ক। মই ভিডিঅ'টো কৰি পিনে ময়ো খামেই আৰু এতিয়া, সিহঁতি মোৰ কাৰণে এক্সট্ৰাকে থৈছে, ভিডিঅ'টো বনাই শেষ কৰিম আৰু পুৰা খাম আৰু ময়ো দেই। তোমালোকে বনোৱা সোনকালে, টেষ্টিকে বনোৱা আৰু কমেণ্টত জনাই দিবা দেই। ভিডিঅ'টো তেন্তে ইমানতে সামৰণি মাৰিছোঁ, আমি নতুন ভিডিঅ'ত আকৌ লগ পাম, নতুন কিবা স্পেচিয়েল ভিডিঅ'ত লগ পাম দেই। তেন্তে বাই চবকে বাই দিছোঁ দেই। এতিয়া ভিডিঅ'টো ইমানতে শেষ হৈছে আৰু।
সামৰণিটো মানে আজি ময়ে দি দিলোঁ, পুতুকনে খাইহে আছে ন, সেইকাৰণে ভাবিলোঁ মই আজি সামৰণিটো মাৰি দিওঁ। সেইকাৰণে হ'ব দিয়া, বাই বাই আৰু দেই, বাই বাই, টাটা, বাই বাই, গুড নাইট, চি ইউ। খেচেক